আজি 20 জুন তাৰিখ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। তেওঁৰ মৃত্যুক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁৰ কবিতা ভাং 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 লোহাৰ শিকলি ভাং কবিতাটি মই আফৰোজা য়াসমিন আপোনালোকলৈ আগবঢ়াইছোঁ। ভাং 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 লোহাৰ শিকলি ভাং চিং 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 দাহৰ বান্ধোন চিং খোল 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 কাৰাৰ ফাটক খোল ভাং ভাং দুৱাৰৰ দাং শুন সৌৱা শুন শুন ঘুহিছে ৰণবিষাণ মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান ৰক্তৰে ৰঞ্জিত সৰুজ উদীয়মান শুন মুকুতি তুৰুজৰ আহ্বান হালোৱা সজোৱা হেৰৌ মজদুৰ কিষাণ মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ।